আপোনাৰ খেল ধেমালি ইয়াত এইফালে হ'ব খেল ধেমালি আৰু আপোনালোকক দেখুৱাই দিম ধুনীয়াকৈ। এই সৰু ছোৱালীৰ দৌৰ প্ৰতিযোগিতা হৈ আছে। মই পোৱালি দুটা পূৰা দৌৰি আছে আৰু ইয়াত দেখুৱাই দিছোঁ কি ধুনীয়াকৈ পূৰা দৌৰি আছে আৰু এইবাৰ আৰম্ভ কৰিছে কাবাডী খেল প্ৰতিযোগিতা। এয়া আপোনালোক দেখুৱাই দিছোঁ ধুনীয়াকৈ কাবাডী খেলা প্ৰতিযোগিতা এয়া গৈ আছে খেদি গৈ আছে। ইয়াত ধুনীয়া দেখুৱাই দিছোঁ চাওক মানুহৰ কাবাডী প্ৰতিযোগিতা আৰম্ভ কৰি আছে আৰু যিহেতু ইয়াত ফাংচন পাতিছে আমাৰ ইয়াত গাঁৱতে হয় আৰু কালিৰ পৰা একদম ধামাকা হ'ব আৰু ৰাতিপুৱা গায়কো আছে। এইবাৰ ৰছী টনা প্ৰতিযোগিতা এইবাৰ পুৰা টানিছে চাওক ধুনীয়াকৈ টান দৌৰ প্ৰতিযোগিতা পুৰা দৌৰিছে আৰু চাওক 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ পুৰা একদম পুৰা দৌৰি আছে চাওক। এইবাৰ আৰম্ভ কৰিছে সৰু ল'ৰা ছোৱালীৰ উদ্ভৱ প্ৰতিযোগিতা। আমাৰ পোৱালি বহিয়ে আছে একদম। এবাৰ আৰম্ভ কুকুৰা যুঁজ হৈছে মেইন এইখন খেলা একদম চাই বহুত ভাল লাগে। দেখুৱাই দিছে চাগে কুকুৰা যুঁজ লাগিব এতিয়া পুৰা লাগি আছে আৰু লাগি এইটো বনাই আছে ধুনীয়া ফাংচন হ'ব ইয়াতে দেখুৱাই দিছোঁ অকণমান মঞ্চটো। কালি ইয়াতে পূৰা একদম ধামাকাদাৰ ফাংচন হ'ব আৰু আমাৰ গাঁৱতে দেখুৱাই দিছোঁ ধুনীয়াকৈ ইয়াতে ফাংচন হ'ব কালি দেখুৱাম বাৰু দেখুৱাই দিছোঁ অকণমান এইফালে মঞ্চটো ধুনীয়াকৈ দেখুৱাই দিছোঁ। এইটো হ'ব কালি মঞ্চ ইয়াতে আমাৰ কালিৰ পৰা একদম ধামাকা হ'ব ফাংচন আৰু ধুনীয়াকৈ মই ইয়াতে হ'ব আৰু ইয়াত গায়কো আছে গুৱাহাটীৰ পৰা আহিব গায়ক। এয়া পুৰা একদম ডেন্স মাত ব্যস্ত আমাৰ টিকু ভাই। এইফালে দেখা যায় ভেকচন প্ৰতিযোগিতাৰ কাৰণে পুৰা ৰেডি হৈ আছে আৰু এইফালে পুৰা একদম দেখাই দিছোঁ এইফালে একদম পুৰা ৰেডি হৈ আছে। ইয়াত পুৰা একদম ভেকচন প্ৰতিযোগিতা আৰম্ভ হ'ব আৰু এতিয়া আপোনালোকক দেখুৱাই যাম বাৰু ধুনীয়াকৈ মই ভাই ভেকচনটো কি দিবি ভেকচনটো আমি মাংস খাই আছোঁ নাই মাংসটো খাই আছোঁ বেয়া গোন্ধ হৈ আছে যে ইফালে একদম পিন্ধি পুৰা একদম ৰেডি আৰু পুৰা এইফালে পুৰা একদম পিন্ধি আছে আৰু এনজয় কৰোঁ অকণমান অলপ এনজয় কৰি লওঁ বিহু পুৰা একদম আমি যদি এনজয় নকৰোঁ কোনে এনজয় কৰিব নহ'লে। এইবাৰ আৰম্ভ হৈ গৈছে ভেকচন প্ৰতিযোগিতা। এয়া ভেকচন প্ৰতিযোগিতা দেখুৱাই দিছোঁ চাওক এতিয়া আৰম্ভ হৈ গ'ল আৰু এতিয়া আৰু দেখাম ভেকচন আহি আছে আৰু আছে কেইটামান আপোনালোকক দেখুৱাই যাম ধুনীয়াকৈ মই ভেকচন এয়া ভেকচন দি আছে ধুনীয়াকৈ আৰু পুৰা জমনি হৈছিলে আৰু একদম কি ক'ম মানে মালতী মালতীৰ এই মাৰ ঘৰ ক'ত? বৰমপুৰত। হীৰাপাৰা আৰু বৰমপুৰ ঘৰ ক'ত? হীৰাপাৰা। তুমি হীৰাপাৰালৈ বিয়া হৈ গৈছা নে? কি চাকৰি কৰে মানে? পলে নিছা? ভাল পাইছিল নেকি? এতিয়া গাঁৱত এতিয়া ক'ত পাইছা? মাৰ ঘৰৰ পাইছা নে এওঁৰ মিষ্টাৰৰ ঘৰ পাইছা? এইবাৰ আহি গ'ল ওজাপালি ভেকচিন প্ৰতিযোগিতা। ওজাপালি ভেকচিন প্ৰতিযোগিতা দিব গৈ আছে আৰু জামাম জমনি হ'ব।
समझ रहे हो आप समझ रहे हो ना ধন্যবাদ জানালো রাজা নিশা আমার পাবো বলে কিবা এই হবুরা মাকৰ ঘৰ খাই লৈ আহিছে নহয় সময় হৈছে এতিয়া হস্পিটেলত আনিব লাগে এইবিলাক পৰিয়াল পৰিকল্পনাৰ কথা ওলাই আছে এইবিলাক নাজানে আপোনালোকৰ না এনেই কিন্তু তিনিটা বেছি হ'লে আকৌ এইবিলাক সমাজৰ বাকীবিলাকত একো কৰিব নোৱাৰিব জানে এইবিলাক বাকীকেইটা বোলে ল'ৰা এই বাৰু এতিয়া টাইম হৈছে হস্পিটেলত লৈ যোৱাৰ ব্যৱস্থা কৰিলে যাওক ঠেলা চেলা লৈ বাঘৰ বেটা কোন ঠাই মই এটা সাংঘাতিক কাৰোবাৰ দেখা পালো তাৰমানে ডেলিভাৰী এই সময়ছোৱাত আচলতে মানুহ লৈ যাওঁ আচ্ছা নিয়াৰ আগমুহূৰ্তত যদি হস্পিটেল পায় সাব হস্পিটেল একবাৰ দেখা পেলাই ট্ৰিটমেণ্টটো প্ৰাৰম্ভিক ট্ৰিটমেণ্টটো কৰি লৈ যাবি নহ'লে কিন্তু বহুত যাব হে অলপ সুস্থতা যোৱা কৰ হে গাড়ী এখন লৈ আহিব লগা আছিলে অসুবিধা হৈ যাব কি কেনেকে ক'ত হয় কি এইটো কিহৰ সময় ডেলিভাৰী 108ত আনিব লাগিছিল নহয় বুজি পাইছোঁ এতিয়া ছোৱালী সময়টো এতিয়া কি আগৰ কেইটা কেনেকৈ হৈছিল আগৰ কেইটা এই পদ্ধতিতে বেলেগ বাপক আকাও कुछ भी बापक কিন্তু সাংঘাতিক বাপক যা বাৰু যাচোন হৈ গ'ল আমাৰ প্ৰব্লেম এয়া চলি আছে আধুনিক প্ৰতিযোগিতা দেখি যাম তাই আকৌ আহিব পৰা দেৰিকৈ দেখি ভিডিঅ'টো যদি ভাল মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব কমেণ্ট কৰি দিব ভাল লাগিলে solo